বছ ছোৱালী চোৱা যোৱা কথা অলপ সোনকালে যাব লাগিব তই ঠিক কৈছা অলপ সোনকালে যাব লাগিব লেটছ গো পালোৱে আমি অলপ সোনকালে চলো ঐ আমি যিহেতু আহি পালোৱে হয় আৰু মোৰ এই চশমাযোৰ খুলুক জুলুক হৈ তোৰ যদি না ঐ বছ নৰো মই কিয়া? মোৰ মাদাৰে এই কি বোলে চৰ একণি বেছি আনিছে দে পিছে ইনকে যাওঁ চাল লাগছে চুলি ঠিকে আছে আছে লেটছ গো কিয় আহিল ঐ বুঢ়াক কৈ দে আমি কি আহিছো ঐ বছ মই নোৱাৰো ক'ব আপুনিয়ে কৈ দিয়ক আপোনাৰ কিটোৰ লগত মই থাকিম নেকি চৰি অ' দেউতা মই আপোনাৰ ছোৱালীটোক নিজৰ কৰি ল'ব খোজো মানে আমাৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰোঁ হৈছে বছ বঢ়িয়া ময়ো ল'ৰা চায়ে আছিলোঁ তুমি আহি ভালেই কৰিছা পিছে কোৱাচোন তোমাৰ আছে কি মানে সৌ দেউতা বুজিছোঁ থাৰ আছে তোমাৰ ন অ' আংকল থান নহয় ঠেলা ये मैं 100 लाख रुपए क्या है मुझे तो ठगे नहीं भाई